Hello friends, স্বাগতম জনাইছো অসমীয়া বোৱাৰী মইনা চেনেলৰ আন এটা ভিডিঅ' লৈ। আৰু এই ভিডিঅ'টো হৈছে মই দুটা কুৰ্তা অনলাইনৰ পৰা আনিছিলো আৰু এটা বেলেগ কুৰ্তা আছে হেইটো আপোনালোকক দেখুৱাম আৰু লগতে মই কেইদিনমানৰ আগতে চাদৰ মেখেলা কিনিছিলো সেইখিনি দেখুৱাইছিলো ভিডিঅ'ত আৰু বহুতে কৈ আছিল যে সিলালে দেখুৱাবচোন কেনেকৈ সিলালা ব্লাউজৰ ডিজাইনটো সেই কাৰণে ভাবিলো আজি মই এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিও মই সিলাই আনিলো কাপোৰ কেইজোৰ চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো আৰু এটা কথা কওঁ যদি মোৰ চেনেলত আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে যেটো বেল আইকন আছে হেইটো টিপি দিব তেতিয়া মোৰ সকলো ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে পাই থাকিব ঠিক আছে তেনেহলে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে বলক কুৰ্তা কিটা চাই লও এটা কুৰ্তা হৈছে এইটো কুৰ্তা এইটো মই মিছৰ পৰা আনিছিলো আসলতে মিছৰ নামটো বহুত শুনি আছিলো আৰু বহুত ভাল প্ৰডাক্ট পায় বুলি শুনি আছিলো এই কাৰণে মই এটা ট্ৰাই কৰি চালো আৰু সঁচাই বহুত ভাল হয় ইয়াৰ কাপোৰটো বহুত ভাল হয় এইটো মাত্ৰ 300 টকা লৈছিলে আপোনালোকে ইচ্ছা কৰিলে মিছৰ পৰা বহুত কাপোৰ লব পাৰে বহুত ভাল হয় আৰু কোৱালিটি বহুত ভাল থাকে আৰু দামটো বহুত কমতে পোৱা যায় এইটো কাখতে মই এইটো ভালদৰে ফটো উঠাই দিম কেনেকুৱা লাগিছে আপোনালোকৰ কমেন্ট কৰি জনাবচোন আৰু এই নেকটোত এনেকুৱা ধৰণৰ আছে ভাল লাগিছে ঠিক ওয়াটাৰ হয় আৰু এই তলৰটো অলপমান টপ টাইপৰ হয় বহুত ভাল লাগিছে কুৰ্তাটো আৰু এইটো লৈছো মই বাৰ কাৰণে মানে হাজবেণ্ডৰ বাৰ কাৰণে ডাঙৰ হ'ব মোলেটো ডাঙৰ হ'বই বাৰলে হৈ যাব ভাল লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব এইটো তলটো এনেকুৱা এমাজনৰ পৰা লৈছিলো এইটো পলুটা হৈ আছে কুৰ্তা বহুত ভাল হয় কাপোৰটো অলপমান ডাঠ আছে আৰু এইটো ফ্ৰন্টত এইখিনি এমব্ৰইডাৰী কৰা আছে ভাল লাগিছে ময়ূৰ চৰাইৰ নিচিনা আৰু ইয়াৰ যেটো হাতৰ ডিজাইন আছে এই ডিজাইনটো মোৰ বহুত ভাল লাগিছে সেই কাৰণে মই এই কুৰ্তাটো মেইন অৰ্ডাৰ কৰিছো মেইন হাতটোৰ কাৰণে বহুত ভাল লাগিছে এনেকুৱা ধৰণৰ হাত ডিজাইন থকা মোৰ বহুত ভাল লাগে আৰু কুৰ্তাটোত যেটো ককালৰ এটা লবৰৰ নিচিনা আছে দুডাল ৰছী আছে আপোনালোকে যদি সৰু কৰিব বিচাৰে তেনেহলে সৰু কৰি ল'ব পাৰে আপোনালোকে চাই ল'ব এটো হল সেকেন্ড কুৰ্তাটো এটো আসলতে অনলাইনৰ পৰা লোৱা নাই এটো অনলাইনৰ পৰা লোৱা নাছিল এটো আছিলে হাজবেণ্ডে ভাল লাগিছে মোৰ আৰু গুটেটো হোৱাইট হয় আৰু ইয়াত সৰু সৰু ডিজাইন কৰা আছে আৰু তলটো এনেকুৱা ধৰণৰ দুটা আছে এইটোৰ পিক মই সাইডত লগাই দিম এনেকে ভালকে ধৰিব এইটো মই ধুনিয়াকৈ লগাই দিম আপোনালোকৰ কোনটো কুৰ্তা বেছি ভাল লাগিছে কমেন্ট কৰি জনাব কুৰ্তা বৰ্তমান তিনিটা আছে দুটা মই অনলাইনৰ পৰা অৰ্ডাৰ দিছিলো আসলতে মিছৰটো মই চাইছিলো কেনেকুৱা প্ৰডাক্টটো সেই কাৰণে এটা অৰ্ডাৰ দিছিলো আৰু বহুত ভাল হয় পাছলৈ অৰ্ডাৰ দিম বাৰু এতিয়া মই যিখিনি চাদৰ মেখেলা চিলাইছিলো ব্লাউজটো হৈছে এইটো ব্লাউজটো আপোনালোকে পিন্ধা দেখিছে মই আগৰ ভিডিঅ' এটা দিছিলো মন্দিৰত গৈছিলো হেতু তেতিয়া মই পিন্ধি গৈছিলো বেক সাইডটো এটো হয় একেবাৰে সিম্পল বেছি ডিজাইনো নহয় আৰু হাতটো অকনমান দীঘল কৰি দিছো ভাল লাগে এনেকুৱা ধৰণৰ আৰু ফ্ৰন্টটো হৈছে এটো আৰু মই কাখতে এনে ধৰণে বেক সাইডে কাটি দিয়া নাই ব্লাউজটো এটোৱে হয় আৰু চাদৰখন হৈছে এইখন চাদৰখনটো আপোনালোকক দেখুৱাইছোৱে আৰু কাখত পটি লগোৱা নাছিলো মই পটি লগাই দিছো আৰু তাৰ পাছতে এয়া দহি বটা দিছো এনেকৈ
এনেকুৱা ধৰণৰ মই দহি বতাই দিছো ভালদৰে ধৰিব পৰা নাই চাগে মোবাইলত চাদৰ মেখেলাখনটো দেখিবলগীয়া একো নাই সিম্পল এনেকৈ চিলোৱা হৈছে আৰু তাৰ পাছতে যিখন ৰিহা আছিলে বগা এখন ৰিহা আছিলে ৰিহাখন এইখন এই ৰিহাখনো আপোনালোকে পিন্ধা দেখিছে মই মন্দিৰত যাওঁতে পিন্ধিছিলো এই ৰিহাখন আৰু মেখেলা আৰু ব্লাউজটো ৰিহাখন এইখন ৰিহাখনতো এনেকুৱা ধৰণৰ দহি বতা হৈছে এনেধৰণে দহি বটি থোৱা হৈছে আৰু কেনেকুৱা লাগিছে আপোনালোকৰ জনাব কমেন্ট কৰি তাৰ পাছতে আৰু এখন ৰিহা লৈছিলো ৰিহাখন হৈছে এইখন মই এতিয়াও দহি বটাই নাই এইখন মই নিজে বটিম বুলি ভাবিছো কাৰণ নাজানো তথাপিতো অকনমান শিকিম বুলি ভাবিছো নিজে গুঠিম সেইকাৰণে মই চিলাবলৈ দিয়া নাছিলো এইখনো মই পিন্ধিছো আপোনালোকে বহুত ফটো দেখিছে বা ভিডিঅটো দেখিছে বাহঁতৰ ঘৰলৈ যাওঁতে মই এইখন আৰু ব্লাউজ মেখেলা পিন্ধি গৈছিলো কাৰণ মই কাপোৰ আনা নাছিলো কাৰণে এইকিজো মই চিলাম বুলিহে লৈ আহিছিলো সেইকাৰণে বেছি কাপোৰ আনা নাছিলো বাহঁতৰ ঘৰলৈ মই এইখনে আৰু পিন্ধি গৈছিলো আৰু এইখিনিয়ে কাপোৰ আপোনালোকৰ কেনেকুৱা লাগিলে এই ভিডিঅটো কমেন্ট কৰি জনাব আজিৰ ভিডিঅটো ইমানেই আৰু যদি ভাল লাগিছে লাইক এটা কৰি দিব কমেন্ট কৰিব আৰু লগতে আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ঠিক আছে তেনেহলে আজিলৈ বিদায় লৈছো বাই বাই